লুণ্ঠন কৰিব দিয়া নহ'ব 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 অসমৰ ভূমি লুণ্ঠন কৰিব দিয়া নহ'ব 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 অধিকাৰ লাগিবই লাগিবই লাগিব অধিকাৰ লাগিবই লাগিব অধিকাৰ জিন্দাবাদ 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 বিলাসীনা অসম জিন্দাবাদ 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 বিলাসীনা অসম জিন্দাবাদ 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 লাচিত সেনা জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। আজি আমি নাওবৈচা আঞ্চলিক বীৰ লাচিত সমিতিৰ তৰফৰ পৰা আমাৰ অসমৰ সম্পত্তি লুণ্ঠনকাৰী মাটিৰ দালাল বুলি আখ্যা দিছোঁ তেখেতক চন্দ্ৰমোহন পাটোৱাৰী সেই মাটি দালালজনক আজি পুত্তলিকা দাহ কৰা হৈছে। লগতে আমাৰ যি জাতীয় খলনায়ক সৰ্বানন্দ সোণোৱাল তেখেতৰো পুত্তলিকা দাহ কৰা হৈছে। তেখেতলোকে ইমান ষড়যন্ত্ৰকাৰী হিচাপে আমাৰ অসমৰ ভূমি এই লকডাউনৰ সময়ত যিটো কৰোণা মহামাৰীৰ সময়ত অসমৰ ভূমি তেখেতলোকে লুণ্ঠন কৰা এটা ষড়যন্ত্ৰ কৰিছে। প্ৰথমে আপোনালোকে দেখিলে কাৰখন আনিলে, কাৰখন অনাৰ পিছত কাৰ্যকৰী হোৱাৰ পিছত এতিয়া কাৰখনকো এখন ভয়ংকৰ আইন তেখেতলোকে প্ৰণয়ন কৰিছে যে অসমৰ ভূমিত অসমৰ যিসকল চৰকাৰী ভূমি যিকোনো জেগাত যিকোনো ঠাইত যদি বহিৰাগত কোনোবা বহিৰাগত কোনোবা বেপাৰীয়ে আহি পিনি ইয়াত যদি আপোনালোকৰ মাটি সম্পত্তিত যদি কেনেবাকৈ যদি ইণ্ডাষ্ট্ৰী বা কিবা কল কাৰখানা যদি তেখেতলোকে বহাব বিচাৰে, বহোৱাৰ পিছত সেই মাটিখিনি তেখেতৰ হাতলৈ নিজৰ হাতলৈ যাবগৈ। সেনেকুৱা ধৰণৰ এখন আইন তেখেতলোকে প্ৰণয়ন কৰিছে আৰু এই আইনখন বীৰ লাচিত তৰফৰ পৰা তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু এই আইনখন আমি কেতিয়াও মানি নলওঁ। অসমৰ ভূমিত, অসম চৰকাৰৰ ভূমিত, অসমৰ ভূমি মাটিত, আই মাতৃভূমিত অসমীয়াৰহে এটা অধিকাৰ থাকিব লাগে। কিন্তু আজি সেই মাটি দালাল বিজেপি চৰকাৰখনৰ যি মানে শাসনাধীন চৰকাৰখনৰ দালালকেইজনে অসমৰ ভূমিখিনিক আজি মানে বহিৰাগত ৰাজস্থান ক'ৰবাৰ পশ্চিমবংগ ক'ৰবাৰ বেপাৰীক তেখেতে দিবলৈ ওলাইছে আৰু আমি বীৰ লাচিত তৰফৰ পৰা তীব্ৰ বিৰোধিতা কৰিছোঁ। ইয়াৰ পৰা তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ হ'ব। আমি গণতান্ত্ৰিক পৰ্যায়ত আমি যিমানখিনি জংগী আন্দোলন প্ৰতিবাদ কৰিব লাগে কৰিম। কিন্তু আমাৰ অত্যন্ত দুখ লাগিছে এইটো কাৰণে যে কৰোণা মহামাৰীৰ সময়ত মানুহখিনিক লকডাউন বুলি কোৱা কৰোণা মহামাৰীৰ ভয়াৱহ দেখাই পিনি তেখেতলোকে ভিতৰত ভৰাই এই যি ষড়যন্ত্ৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে এয়া আমি কেতিয়াও গ্ৰহণ নকৰোঁ আৰু ইয়াৰ পৰা আমি সকীনি দিছোঁ যে এই আইনখন অতি সোনকালে অসম চৰকাৰে বাতিল কৰক। ধন্যবাদ। জয় অসম।